নমস্কাৰ বন্ধুসকল, আজি মই বগৰীৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। বগৰীৰো আছে ঔষধি গুণ। বগৰীৰ শিপা থেতেলিয়াই তাৰ ৰস খালে কাহ ভাল হয়। প্ৰস্ৰাৱ বন্ধ হ'লে বগৰীৰ সৈতে 10-15টামান জিৰা পিহি খালে প্ৰস্ৰাৱৰ কষ্ট দূৰ হয়। বমি ভাৱ হ'লে বগৰী খালে বমি ভাৱ দূৰ হয়। মহিলাসকলৰ বগা ছাৰবোৰ পৰিলে পুৱা 2-3 গ্ৰামমান বগৰীৰ ছালৰ গুড়ি খালে ৰোগ নিৰাময় হয়। বগৰী গছৰ কোমল পাত পিহি তাৰ ৰস খালে জ্বৰ নিৰাময় হয়। দাঁত দুৰ্বল হ'লে বগৰীৰ ছাল নাইবা পাতৰ ৰস উলিয়াই সেই ৰসেৰে কুলি কুলি কৰিলে দাঁত সুস্থ হয়। মূৰ বিষালে বগৰীৰ শিপা থেতেলিয়াই খালে ভাল ফল পোৱা যায়। অনবৰতে ভাগৰ অনুভৱ কৰিলে বগৰীৰ গুড়ি নাইবা 100-200 গ্ৰাম বগৰী খালে ভাগৰ কমে। বগৰী গছৰ বাকলি গুড়ি কৰি খালে ডায়েৰিয়া ভাল হয়। ধন্যবাদ।